এষ্ট্ৰোভালে আপোনালোকক স্বাগতম। আজি আপোনালোকক কৰ্কট ৰাশিৰ 2025 এপ্ৰিল আৰু মে মাহটো বহাগ মাহটো কেনে যাব তাৰ বিষয়ে কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ। কৰ্কট ৰাশিৰ লাভ স্থানত বৃহস্পতি থকাত বিবাহত থকা বাধাবোৰ দূৰ হ'ব, সন্তান প্ৰাপ্তিৰ যোগ, ফ্ৰেণ্ডশ্বিপত পৰা লাভৱান হ'ব, ডেইলি ইনকাম বাঢ়িব, এক্সট্ৰা ইনকাম হ'ব, দাম্পত্যত অতি শুভ। শনি আৰু ৰাহু নৱম স্থানত থকাত কাৰ্যত বাধা প্ৰদান কৰিছে যদিও চেষ্টা কৰি থাকিব, সফলতা নিশ্চয় পাব। ভাতৃৰ লগত কিছু ৰিলেশ্যন বেয়া হ'ব, শিক্ষা আৰু সন্তানৰ ক্ষেত্ৰত কিছু বাধা আছে, শত্ৰুৰ লগত কম্প্ৰমাইজ কৰাব আৰু স্থগিত ধন প্ৰাপ্তি হ'ব, ক্ৰোধ বাঢ়িব। 14 মে'ৰ পিছত খৰচ কণ্ট্ৰল কৰিব পাৰিব আৰু ভাতৃৰ লগত থকা ৰিলেশ্যনবোৰ বেয়া হোৱা ৰিলেশ্যন ভাল কৰিব পাৰিব। শনি গ্ৰহৰ আপুনি কিছু দান কৰিব লাগিব। শনিবাৰৰ দিনা আপুনি আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব আৰু শনি কৱচ পাঠ কৰিব। ইয়াৰ উপৰি আপুনি ক'লা কুকুৰক খোৱা বস্তু দান কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ শনি আৰু কেতুৰ অশুভ প্ৰভাৱৰ পৰা আপুনি